আই, তোমাৰ সতে মোৰ শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চুপ দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পুৰি নিয়াৰ বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে তোৰাই তোৰ সন্মুখত। অতদিনে মই নিজক লৈ ব্যস্ত আছিলোঁ আই, অতদিনে মই নিজক লৈ ব্যস্ত আছিলোঁ আই। আজি তোমাক পালোঁ তীখাৰ তীক্ষ্ণতা আৰু ঠোৰ মেলা শস্যৰ মাজত। মোৰ আই কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত।